এ
আছে নহয় সেই অসুৰসকলৰ মাজত অৰ্থাৎ আমাৰ মানৱ সমাজৰ মাজত কি ঘটন ঘটিল শুনক। বৃদ্ধসকলে যদি ধৰ্মৰ আলোচনা কৰে, ডেকাসকলে যায় আৰু পিতৃ জীয়াই থাকোতে এই পুত্ৰসকল বাপে খতা পুতে খতে আপুনি শুনি আছে নহয়? আৰু আমাৰ এই আই মাতৃসকলে কি কৰে জানে? আমাৰ আই মাতৃসকলে ৰান্ধনীয়ে ভাত ৰান্ধে, মনত খুচি নাই। আমাৰ আই মাতৃসকলক সুধিছো, সঁচাকে ক'ব কিন্তু দেই, আপোনালোকে যে ৰান্ধনী ঘৰত ভাত বনাবলৈ যায় তেতিয়া আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা হয়? ভাল মনেৰে বনাব যায় নে অলপ খঙাল মনেৰে বনাব যায়? আপোনালোকে ভাত বনাই কেনেকুৱা লাগে? ভাল লাগে। কিন্তু আমাৰ তাৰে মাজতে কিছুমান আমাৰ আই মাতৃসকল কিছুমান আছে যেনেকুৱা বাপৰে ভাতি থৈ দিছো তোমাক বুলি কো বাপৰে কি মজা ৰখি থাকি মোৰ ৰাইজৰ কামবিলাক কেনে কৰি আছে। আজি বন্ধনৰ মোৰ মিটিং আছে, তাতে যাব লাগিব। মাষ্টাৰ আহি ৰখি আছে আৰু তহঁতৰ বাপৰে মই ৰখি থাকিম দিনটোক লাগি মই ভাত খালা তুলাই ৰখি থাকিম। বাপৰে খাবা বুলি কো যুৱতীসকলৰ কথা দেখি বেয়া লাগে। নামত বস্ত্ৰ পিন্ধে বৰ্তমান আমাৰ ছোৱালীসকলে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে? দেখি বেয়া লাগে নামত বস্ত্ৰ পিন্ধে আয়ৰ ধান হৈ অসুন্দৰী যুৱতী
ষ্টাইল ও ভাই এই ষ্টাইল আজিকালি চলি বাপ্পাও ও কানুত খাতে তিনটে চারটে ফুটো করব লাগে এ বলি হ্যাঁ আপনি এত দারু ও এত কম ফ্যাশন নহবো আয়ে কানত খোনা পিন্ধু বলি এ তিনটা ফুটা করে কিনা মশলা এইফালে মশলা বুলি কয় মই আকৌ মাংস দিয়া মশলা বুলি ভাবিছিলো পইচা নাই সেইটোৱে মেইন কাৰণ অৰ্থৰ অভাৱত শুনা কি জানা এইটো কথা কলি আকৌ দাই লাগে নেকি নালগে ন কথা ক'ব পাৰো বেয়া নাপাই ন